বিশেষকৈ আমাৰ ইয়াত UPPL দল বলিষ্ঠভাৱে পদক্ষেপ লোৱা আমি পৰিলক্ষিত হৈছে আৰু তাৰোপৰি সহযোগী দল বা আমাৰ লগত একেলগে এলায়েন্সত থকা BJP দলেও ইয়াতে অংশগ্ৰহণ কৰাৰ কাৰণে তেখেতলোকে পদক্ষেপ লৈছে। তো আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমি যিহেতু UPPL দলে BTR চুক্তিৰ পিছত প্ৰমোদ বড়োৰ নেতৃত্বত এখন চৰকাৰ গঠন কৰা হ'ল আৰু তাত সহযোগী দল হিচাপে BJP আমাৰ লগত আছে। তো আজি এটা ভাল এটা শান্তি পৰিৱেশ প্ৰতিষ্ঠা হোৱাৰ পিছত BJPয়ে ইমান আগ্ৰাসী মনোভাৱ লৈ পেলাই আমাৰ BTRত তেওঁলোকে অহা অনাগত আগন্তুক নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ লৈছে। আমি এটাই কথাই দুখ পাইছোঁ যে তেখেতসকলে BTRখন দখল কৰিম বুলি তেওঁলোকে মানে বাৰে বাৰে ঘোষণা কৰা আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় আমাৰ মঙলদৈ ওদালগুৰিৰ MP দিলীপ শইকীয়া দেৱ, এওঁলোকে আহি পেলাই মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা দেৱ, এওঁলোকে আহি পেলাই মানে BTRত মানে আগ্ৰাসী মনোভাৱ লৈ পেলাই তেখেতসকলে মানে BTR দখল কৰাৰ কাৰণে প্ৰস্তুতি চলোৱা আমি দেখিবলৈ পাইছোঁ। আমি দুখ পাইছোঁ যে অসমত 35টা জিলা আছে, 35খন জিলাত আমাৰ BTRত 5খন জিলা আছে। এই 5খন জিলাত প্ৰমোদ বড়োৰ নেতৃত্বত এখন চৰকাৰ গঠন হৈ আছে, BJPৰ চৰকাৰৰ লগত এলায়েন্স কৰি পেলাই কাউন্সিলখন গঠন হৈছে। তো ইয়াত তেওঁলোকে কিয় ইমান আগ্ৰাসী হ'ব লগা হ'ল? আমি তেওঁলোকক চেণ্ট্ৰেলত আমি ছাপৰ্ট দিছোঁ, ষ্টেটত আমাৰ MLA তেওঁলোকক ছাপৰ্ট দি পেলাই চৰকাৰ গঠন কৰাত সহায় কৰিছে, NDৰ লগত আমি একেলগে আছোঁ, BTCত একেলগে আমি চৰকাৰ গঠন কৰিছোঁ। তাৰপিছতো তেওঁলোকে মানে নিজাববীয়াকৈ ইলেকশ্যন খেলি পেলাই আগ্ৰাসী মনোভাৱ লৈ পেলাই BTC দখল কৰিম বুলি পেলাই আমাক কৈ আছে। আমি সেইটোৱে দুখ পাইছোঁ। অসমত 5টা ডিষ্ট্ৰিক্ট আছে, 35টা ডিষ্ট্ৰিক্ট আছে। আমাৰ BTRত 5টা ডিষ্ট্ৰিক্ট আছে, 30টা ডিষ্ট্ৰিক্ট বাকী আউট অফ BTCত আছে। 30টা ডিষ্ট্ৰিক্টত তেওঁলোকে মাথা মাৰক, 30টা ডিষ্ট্ৰিক্টত তেওঁলোকে মাথা মাৰক আৰু ধুবুৰী, যোৰহাট, বৰপেটা, দলগাঁও এইবিলাখন জেগাত তেওঁলোকে মাথা মাৰক। আমাৰ BTRত তেওঁলোকৰ লগত যিহেতু আমি সহযোগী হিচাপে কাম কৰি আছোঁ, চেণ্ট্ৰেল, ষ্টেট আৰু BTRত, আমাক লৈ কিয় ইমান মাথা কামাব লগা হ'ল? প্ৰয়োজন নাই। আমাক লৈ পেলাই তেওঁলোকে ইমান মাথা কামোৱাৰ প্ৰয়োজন নাই। আমি তেওঁলোকৰ লগতে আছোঁ। কিন্তু এনেকুৱা আগ্ৰাসী মনোভাৱ হ'লে আমি দুখ পাইছোঁ। আমাৰ BTR অঞ্চলৰ বাকীৰ মানুহে আমি বহুত দুখ পাইছোঁ। কাৰণ ইয়াত শান্তি প্ৰতিষ্ঠা হোৱাৰ পিছত প্ৰমোদ বড়োৰ নেতৃত্বত 26টা জনগোষ্ঠীক লৈ পেলাই উন্নতি কৰাৰ কথাখিনি তেওঁলোকে যিহেতু ভিজন ডকুমেণ্টছৰ জৰিয়তে তেওঁলোকৰ ভাষা, কৃষ্টি, সংস্কৃতি, আৰ্থসামাজিক দিশবিলাকৰ কথা চিন্তা কৰি পেলাই প্ৰমোদ বড়োৰ নেতৃত্বত 26টা জনগোষ্ঠীক সমমৰ্যাদা দি পেলাই আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে আমাৰ প্ৰমোদ বড়ো ছাৰে ভূমিকা গ্ৰহণ কৰিছে। তাৰপিছতো তেওঁলোকৰ আমি কি ইমান দুখ কৰিলে যে প্ৰমোদ বড়ো ছাৰে কি ইমান দুখ কৰিলে তেওঁলোকে আগ্ৰাসী মনোভাৱ লৈ পেলাই BTR দখল কৰিব বিচাৰিছে? এই কথাটো আমি অলপ মানে আশাপূৰ্ণ এটা হেৰি পাইছোঁ, আমি দুখ পাইছোঁ। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়দেৱে ঘোষণা কৰিছে যে আমাৰ BTRত দ্বিতীয় শ্ৰেণীৰ নাগৰিক, তৃতীয় শ্ৰেণীৰ নাগৰিক আছে বুলি কৈছে। আমি আচৰিত হৈছোঁ যে দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোনবিলাক, তৃতীয় শ্ৰেণীৰ নাগৰিক কোনবিলাক? আমাৰ পৰা তেওঁলোকে সমমৰ্যাদা পোৱা নাই নেকি? তেওঁলোকে সাংবিধানিক অধিকাৰ পোৱা নাই নেকি? যদি আমাৰ BTRত সাংবিধানিক অধিকাৰ যদি কোনোবাই পোৱা নাই আৰু যদি দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ লোক যদি আছে, আমি অনুৰোধ জনাম, আমি এই নিম্ন পক্ষৰ কৰ্মী হিচাপে আমি প্ৰমোদ বড়ো ছাৰকো আমি অনুৰোধ জনাম, BTCক আমি অনুৰোধ জনাম, তেওঁলোকে BTC এছেম্বলিত সেই মানুহখিনিক মুখ্যমন্ত্ৰী মহোদয়ে কোৱা যিখিনি কথা দ্বিতীয় শ্ৰেণীৰ নাগৰিকসকলক প্ৰথম শ্ৰেণীৰ নাগৰিকক যাতে স্থান দিয়ে তাৰ কাৰণে এটা ব্যৱস্থা ল'বৰ কাৰণে আমিও মানে প্ৰমোদ বড়ো ছাৰক আমি অনুৰোধ জনাম। আৰু ইতিমধ্যে আৰু এটা কথা, দুখজনক কথা, দুৰ্ভাগ্যজনক কথা, এজন পাৰ্লিয়ামেণ্টৰ সাংসদে, পাৰ্লিয়ামেণ্টৰ মেম্বাৰে যিসকলে আইন প্ৰস্তুত কৰে সেইসকলৰ নলেজত, জ্ঞানত যদি কিছুমান বস্তু নাথাকে সেইটো এটা দুৰ্ভাগ্যজনক কথা। মাননীয় আমাৰ মঙলদৈ আৰু ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া দেৱে এটা কথা কৈছে যে এখন জাগাত দুটা আইন চলিব নোৱাৰে। 6 শিডিউলত ট্ৰাইবেল বেলেণ্টৰ আইন এটা আৰু 6 শিডিউল আইন দুটা কেতিয়াও চলিব নোৱাৰে। এইটো কি ভিত্তিত কথাটো ক'লে? 6 শিডিউল কেতিয়া গঠন হৈছে আৰু ট্ৰাইবেল বেলেণ্ট ব্লক কেতিয়া গঠন হৈছে সেই কথাটো তেখেতৰ নলেজ আছে না নাই? মানে এছাম লেণ্ড ৰেভিনিউ লেণ্ডৰ যেতিয়া আইন প্ৰণয়ন হৈছিল 1886 চনত, 1886 চনত হোৱাৰ পিছত
তাৰমানে অসমৰ যিমানখিনি মাটি আছে সেইখিনি সংৰক্ষণ কৰিবৰ কাৰণে 1883 চনত এটা অসমৰ মাটিখিনি সুৰক্ষা ৰাখিবৰ কাৰণে এটা আইন প্ৰণয়ন কৰা হৈছিলে সেইটো সময়তে 1886 চনত তাৰপিছত পৰৱৰ্তী সময়ত স্বাধীনতাৰ পিছত 1947 চনত ট্ৰাইবেল বেলেঞ্চ ব্লক গঠন কৰা হৈছে যাতে ইয়াত থকা ট্ৰাইবেলখিনি ভাৰতবৰ্ষত বা অসমত থকা ট্ৰাইবেলখিনি সুৰক্ষিত হৈ থাকে আৰু তেওঁলোকৰ মাটি বাৰী যাতে সংৰক্ষণ হৈ থাকে এই কথাবিলাক যদি তেখেতৰ নলেজত নাই তুলুঙা মন্তব্যৰে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি পেলাই মানুহক মানে অশান্তি এটা পৰিৱেশ আনিব বিচাৰিছে সেই কথাটো আমি দুখ পাইছোঁ বিচাৰিছে কেৱল ক্ষমতা দখলৰ কাৰণে ৰাজনীতি কৰি লাভ নাই প্ৰমোদ বড়োৱে ক্ষমতা দখলৰ কাৰণে ৰাজনীতি কৰিব খোজা নাই এই 35 লাখ জনসাধাৰণ বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীৰ 35 লাখ জনসাধাৰণক সসন্মানে জীয়াই থকাৰ কাৰণে যিটো দীৰ্ঘম্যাদী পলিচিৰ দ্বাৰা প্ৰমোদ বড়োৰ নেতৃত্বত যিটো ভিজন ডকুমেণ্টছ গঠন হৈছে সেইটো অত্যন্ত প্ৰশংসনীয় আৰু সেই কথাটো ষ্টেট গভৰ্ণমেণ্টে আমাক ভাল পাব লাগে এই কাৰণে পাব লাগে যে আমি ছেপাৰেট ষ্টেট আন্দোলন কৰাৰ পিছত ছেপাৰেট ষ্টেট আন্দোলনটো সম্পূৰ্ণভাৱে পৰিত্যাগ কৰি পেলাই এটা শান্তি প্ৰতিষ্ঠাৰ কাৰণে তেওঁলোকৰ লগত সহযোগ কৰি পেলাই এখন চুক্তি স্বাক্ষৰিত কৰা হৈছে আৰু এই চুক্তিৰ জৰিয়তে ইয়াত থকা আজি 2020 চনৰ পিছত এটাও ৰাজনৈতিক হত্যা আমাৰ বিটিআৰত হোৱা নাই ইয়াৰ আগতে হৈছিল হাগ্ৰামাৰ নেতৃত্বত থকা চৰকাৰৰ সময়ত 17 বছৰত বহুত হত্যা হিংসা গোষ্ঠীগত সংঘৰ্ষ হৈ গৈছে আমাৰ কোনোবাই প্ৰত্যেক দিনাই ৰাতি কোনোবা নহয় কোনোবা কাৰোবাক ছাপোৰ্ট নকৰাৰ কাৰণে কাৰোবাক কিবা নকৰাৰ কাৰণে কোনোবা প্ৰফেচাৰক কোনোবা লেকচাৰাৰক কোনোবা শিক্ষকক কোনোবা ডেকা ল'ৰাক হত্যা কৰা হৈছিলে তো এনেকুৱা পৰিৱেশ 2020 চনত এটাও হোৱা নাই ৰাজনৈতিক হত্যা এটাও হোৱা নাই গতিকে আমি এনেকুৱা এটা শান্তি পৰিৱেশ বিৰাজ কৰি থকাৰ সময়ত আমাক সহযোগ কৰাৰ সলনি বিজেপি নিচিনা এটা ৰাষ্ট্ৰীয় দলে অন্ততঃ যিহেতু আমাৰ অসম ষ্টেটৰ যিখিনি বিজেপিত নেতৃত্ব দি আছে তেখেতসকলেতো এটা সময়ত আন্দোলনকাৰী আছিল অসম আন্দোলনকাৰী আছিল নেতা আছিল তেখেতসকলে আঞ্চলিকতাবাদৰ যিটো অনুভৱ মানুহৰ অভাৱ অভিযোগ সমস্যাবিলাক তেওঁলোকে বুজি পাব লাগে আৰু মই তেখেতসকলক অনুৰোধ জনাম যাতে ৰাষ্ট্ৰীয় দলত থকাৰ পিছতো তেওঁলোকৰ গাত আঞ্চলিকতাবাদৰ যিটো তেজ সেইটো যাতে থাকি থাকে আৰু ইয়াত আমি সদায় আমি অসমৰ লগত থাকিম বুলি পেলাই আমি এটা প্ৰতিশ্ৰুতি দিয়া হৈছে আৰু সেইকাৰণে যাতে আমাৰ এই সৰু এটা 5টা জিলাক গঠন কৰি পেলাই যিটো এটা কাউন্সিল গঠন হৈছে তাত যাতে আমি সুখ শান্তিৰে সকলো জাতি জনগোষ্ঠী সমমৰ্যাদা লৈ পেলাই তেওঁলোকৰ ভাষা কৃষ্টি সংস্কৃতি আৰ্থ সামাজিক দিশটো যাতে একেলগে উন্নতি কৰি লৈ যাব পৰা যায় সেনেকুৱা এটা মেণ্টেলিটি বা মনোভাৱ লৈ পেলাই আমি আজি এনেকুৱা এটা ছিষ্টেমত আহিছোঁ বা বিটিআৰ চুক্তিখন কৰা হৈছে আৰু যিটো বিজেপিৰ দলৰ আগ্ৰাসী মনোভাৱ সেইটো পৰিত্যাগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু যিসকল বিজেপিত জড়িত হৈ আছে আমাৰ আঞ্চলিকতা দলৰ লগত থাকি পেলাই আন্দোলনৰ লগত জড়িত হৈ থাকি পেলাই যিসকলে আজি বিজেপিত সোমাই পেলাই কাম কৰি আছে তেখেতসকলকো মই অনুৰোধ জনাইছোঁ যে প্ৰমোদ বড়োক সহায় কৰক প্ৰমোদ বড়োৰ লগত সহযোগ কৰক সকলো দলে আমি আহি পেলাই যাতে এখন আমাৰ সুন্দৰ বিটিআৰ য'ত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মই মহান জাতি হিচাপে মহান এৰিয়া হিচাপে গঢ় দিবৰ কাৰণে তেওঁ যিটো আদৰ্শ নীতি দিছিলে সেই নীতিত যাতে আমি আগবাঢ়ি যাব পাৰোঁ আৰু এটা কথা কৈছিল যে নিজেই জীয়াই থাকি আনক জীয়াই থাকিবলৈ দিয়া এই নীতিকে সাৰোগত কৰি পেলাই আমি আগুৱাই যাবৰ কাৰণে প্ৰস্তুত হৈছোঁ আৰু ৰাষ্ট্ৰীয় দলবিলাকত ইয়াত যিসকলে আগ্ৰাসী মনোভাৱ লৈ পেলাই মানে কেৱল ক্ষমতা দখলৰ কাৰণে লাগি পৰি আছে তেখেতসকলক সেইবিলাক পৰিত্যাগ কৰি পেলাই আমি সকলোৱে একগোট হৈ পেলাই এখন সুস্থ সমাজ গঢ়িব তোলাৰ অনুৰোধ জনাই পেলাই মই সকলোকে বিনিময়ত আপোনালোকে বিটিচি পাইছিলে হয় এই বিটিচিত বিজেপিয়ে আপোনালোকৰ বড়ো জাতীয়তাবাদটো ধ্বংস কৰি 40টা সমষ্টিতে তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব ইয়াত আপোনালোকে কি ক'ব বড়ো জাতীয়তাবাদটো তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে নেকি এতিয়া তেওঁলোকৰ মানসিকতাটো বিজেপিৰ মানসিকতাটো কি হৈছে আমি নাজানো কিন্তু তেওঁলোকৰ মন্তব্যৰ দ্বাৰা তেওঁলোকৰ বডি লেংগুৱেজৰ দ্বাৰা যিটো পৰিৱেশ সৃষ্টি হ'ব বিচাৰিছে ইয়াত আমি একো কোৱা নাই আজি প্ৰমোদ বড়োৰ ছাৰো একো এটা শব্দ কাৰো এগেইনষ্টে কথা কোৱা নাই যদিও আমি আঘাত পাইছোঁ আমাৰ ইয়াত আত্মসন্মানত আঘাত লাগে আমাৰ ইয়াত গোটেই বড়ো জাতিটোৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন ইয়াত আহি পৰে তো তেওঁলোকে যদি তেনেকুৱা ধৰণৰ আগ্ৰাসী মনোভাৱ লৈছে যে বড়ো ৰাজনীতি আঞ্চলিকতাবাদটো ধ্বংস কৰি পেলাই তেওঁলোকৰ ৰাষ্ট্ৰীয় দলৰ ৰাজনীতিটো ইয়াত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে সেই কথাটো আমি নাজানো ৰাষ্ট্ৰীয় দল হিচাপে প্ৰত্যেকটো অঞ্চলত ভাৰতবৰ্ষৰ প্ৰতিটো কোণাতে তেওঁলোকৰ দল থাকিব তেওঁলোকৰ কৰ্মী থাকিব তেওঁলোকৰ প্ৰভাৱ থাকিব কিন্তু সেই বুলি এনেকুৱা নহয় যে বিটিআৰ এটা অত্যন্ত পিছপৰা অঞ্চল আৰু ইয়াত অশিক্ষিত মানুহ আমি বেছি আছোঁ ইয়াত মানে
কোনো দিশৰ শিক্ষা দীক্ষা আৰ্থ-সামাজিক ৰাস্তা পদূলি যিমান যি আছে শিক্ষা অনুষ্ঠানৰ পৰা আৰম্ভ কৰি পেলাই খেল ধূলাৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন দিশত আমি অত্যন্ত পিছ পৰি আছোঁ যাৰ কাৰণে ইয়াক উন্নতি কৰিবৰ কাৰণে প্ৰমোদ বড়োৱে এটা ভাল দীৰ্ঘম্যাদী পলিচিৰ দ্বাৰা শিক্ষাৰ ক্ষেত্ৰত খেলাৰ ক্ষেত্ৰত আৰ্থ-সামাজিক দিশৰ ক্ষেত্ৰত বিভিন্ন দিশত তেখেতে পলিচি গ্ৰহণ কৰিছে তো ইয়াত যদি তেওঁলোকৰ কিবা অসুবিধা পাইছে আমাৰ লগত খোলাখুলি বহিব লাগে আৰু প্ৰমোদ বড়োৱে যদি কি ভুল কৰিছে সেই কথাটো খোলাখুলি আমাক ক'ব লাগে